হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক এটা নতুন ভিডিঅ' দেখুৱাবলৈ ওলাইছোঁ যে যেতিয়া মানুহ খেতিৰ পৰা আহি ধান কাটি কেনে ন খোৱা বুলি কয়, সকলোৱে মিলি এসাঁজ খায়। তাৰে মানে পূজা ইয়াত দি আছে। এইটো বড়োসকলৰ সিহঁতে সিজু গছক সিহঁতে পূজা কৰে আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। Lasa. Ida, itu YouTube yang ganti ya. YouTube yang ganti ida. এইটো হৈছে বড়োসকলৰ বামুণ হয়, যিটো আমি অসমীয়া মানুহৰ বামুণ বুলি কওঁ বা পাঠক বুলি কওঁ। সিহঁতে সেই চাউলৰ গুড়িৰে এই মানে সজুৱাই সিজু গছৰ ওচৰৰখিনি সজোৱাৰ পিছত এইবিলাক ফুল চুল দিব। চাওক দেউৰীয়ে কেনেকে সজাই আছে। তাৰপিছত সৰু সৰুকে তামোল পাণ দি আছে। Jangan lagi alu itu. Bau. Oh, bau. Alu itu jangan pakai. Raza. Oh, jangan. Foto dengan mana ya? Oh ini. Ini mau. Ya. Banyak. Foto dia đấy. Kéo, ấy chị ạ. Đi kia đi đừng làm đấy mày luôn. Tôi sẽ lên. Số cái mày chứ. Kinh phí đi ship. Đây cho thầy. Di mana tentu mah? Malah begitu lah. Mana tuh mana ya coba? Đây, betul. Jangan lagi ini keputusan enggak. Tadi dia kan baik. Kejangan itu mana, Bang? Hah? Iya, mana? Masuk. Kon balik situ balik ini. Saya tidak ada di situ mana. Nah, ini saya dulu sama dengan tahu. Ini untuk apa? Ini kursus. Đây. Lên đây bạn đây. Muốn đây. Ini kok baru kejadian. Kita tutup lagi. Lah. ফ্ৰেণ্ডসকল, যে ভিডিঅ'বোৰ এনেকৈ মানে স্পীডত এনেকৈ কিয় দেখুৱাইছোঁ, কাৰণ বহুত দীঘলকৈ দেখুৱাই দিলে 1 ঘণ্টা 2 ঘণ্টামান হৈ যাব। সেইকাৰণে ভিডিঅ'বোৰ বহুত কম সময়ৰ ভিতৰত আপোনালোকক যেন দেখুৱাব পাৰোঁ, সেইকাৰণে এনেকৈ অলপ স্পীডত দেখুৱাই আছোঁ ভিডিঅ'বিলাক, যাতে আপোনালোকে কম সময়তে ভিডিঅ'খিনি চাই উপভোগ কৰিব পাৰে।
Cek. Habis gitu ya. Kan aku sih. এতিয়া দেউৰীয়া মন্ত্ৰ মাতি আছে, কি মন্ত্ৰ মাতি আছে সিহঁতে জানে, কিন্তু আমি একো বুজি নাপাওঁ, কাৰণ আমিতো অসমীয়াই জানি, সিহঁতে যদি কিবা গালিও দিয়ে আমি তথাপিও গম নাপাওঁ। এতিয়া সিহঁতে বড়ো ভাষাত বড়ো মন্ত্ৰ কিবা কৈ আছে, তাকে শুনিব চেষ্টা কৰি আছোঁ, বুজিবৰ চেষ্টা কৰি আছোঁ, কিন্তু এটাও এতিয়া বুজিব পৰা নাই কি বা কৈ আছে। আৰু এনেকৈ দেউৰীয়ে কি বা মন্ত্ৰ মাতিছে, কি সেই মাতোতে কমচে কম 1-1.5 ঘণ্টাৰ ওপৰ হৈ গৈছে। সিহঁতৰ মানে সেৱা কৰোঁতে আঁঠুৰ বিষ হৈ গৈছে। আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'ত যে সিহঁতৰ মানে কি অৱস্থা হৈ গৈছে। পূজা সমাপ্ত হোৱাৰ পিছত এতিয়া এই মাহ প্ৰসাদ ভগাব, ফল কাটি আছে। এনেকৈ আজি ভিডিঅ'টো মই সমাপ্ত কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি দিব, যাতে নটিফিকেশ্যন আপোনালোকৰ মোবাইলৰ প্ৰথমটো স্ক্ৰীণত দেখিবলৈ পায়। আজিলৈ ধন্যবাদ। Main.